নিউজ ৱেবৰ দৰ্শকসকললৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ সমষ্টিত কেতিয়া হ'ব ভোট গ্ৰহণ? নিউজ ৱেবৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে সম্পূৰ্ণ তালিকা। চাওক এই তালিকা। ঘোষণা কৰা হৈছে নিৰ্বাচনৰ তাৰিখ। মুঠ 3টা পৰ্যায়ত হ'বলগীয়া নিৰ্বাচন 27 মাৰ্চ, 1 এপ্ৰিল আৰু 6 এপ্ৰিলত অনুষ্ঠিত হ'ব। মাৰ্চত ভোটগ্ৰহণ হ'বলগীয়া 47টা সমষ্টিৰ ভিতৰত এইকেইটা সমষ্টিত প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ সম্পূৰ্ণ কৰা হ'ব। ঢেকিয়াজুলি, বৰছলা, তেজপুৰ, ৰঙাপাৰা, চতিয়া, বিশ্বনাথ, বিহালী, গহপুৰ, ধিং, বটদ্ৰৱা, ৰূপহীহাট, চামগুৰি, কলিয়াবৰ, বোকাখাট, সৰুপথাৰ, গোলাঘাট, খুমটাই, দেৰগাঁও, যোৰহাট, টিয়ক, তিতাবৰ, মৰিয়নি, আমগুৰি, থৌৰা, শিৱসাগৰ, নাজিৰা, মাহমৰা, সোণাৰী, মৰাণ, ডিব্ৰুগড়, লাহোৱাল, দুলিয়াজান, টিংখং, নাহৰকটীয়া, তিনিচুকীয়া, ডিগবৈ, মাৰ্ঘেৰিটা, মাজুলী, নাওবৈছা, লখিমপুৰ, ঢকুৱাখানা, ধেমাজি, জোনাই, চাবুৱা, ডুমডুমা আৰু শদিয়া। 27 মাৰ্চত এই 47টা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ কৰা হ'ব। মাৰ্চৰ পাছত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ হ'ব 1 এপ্ৰিলত। আৰু 1 এপ্ৰিলত ভোটগ্ৰহণ হ'বলগীয়া প্ৰথম 39টা সমষ্টি হ'ল ৰাতাবাৰী, পাথাৰকান্দি, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, বদৰপুৰ, হাইলাকান্দি, কাটলিচেৰা, আলগাপুৰ, শিলচৰ, সোনাই, ধৌলাই, উদাৰবন্দ, লখিমপুৰ, বৰখোলা, কাটিগড়, হাফলং, বোকাজান, হাওৰাঘাট, ডিফু, বৈঠালাংছ, কমলপুৰ, ৰঙিয়া, নলবাৰী, পানেৰী, ওদালগুৰি, মাজবাট, কলাইগাঁও, চিপাঝাৰ, মংগলদৈ, দলগাঁও, জাগিৰোড, মৰিগাঁও, লাহৰীঘাট, ৰহা, নগং, বৰহমপুৰ, যমুনামুখ, হোজাই। আৰু দ্বিতীয় পৰ্যায়ৰ পিছত 6 এপ্ৰিলত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ কৰা হ'ব। 6 এপ্ৰিলত ভোটগ্ৰহণ হ'বলগীয়া প্ৰথম 40টা সমষ্টি হ'ল মানকাছাৰ, দক্ষিণ শালমাৰা, ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, পশ্চিম বিলাচীপাৰা, পূব বিলাচীপাৰা, পূব গোৱালপাৰা, পশ্চিম গোৱালপাৰা, জলেশ্বৰ, গোচাইগাঁও, পশ্চিম কোকৰাঝাৰ, পূব কোকৰাঝাৰ, চিডলি, বিজনী, সৰভোগ, ভৱানীপুৰ, তামুলপুৰ, বৰমা, চাপাগুৰি, বঙাইগাঁও, উত্তৰ অভয়াপুৰী, দক্ষিণ অভয়াপুৰী, পাটাচাৰকুছি, বৰপেটা, জনিয়া, বাঘবৰ, সৰুক্ষেত্ৰী, চেঙা, ধৰ্মপুৰ, দুধনৈ, বকো, ছয়গাঁও, পলাশবাৰী, হাজো, জালুকবাৰী, দিছপুৰ, পূব গুৱাহাটী, পশ্চিম গুৱাহাটী আৰু বৰক্ষেত্ৰী। 6 এপ্ৰিলত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ এইকেইটা সমষ্টিত সম্পূৰ্ণ কৰা হ'ব। উল্লেখ্য যে 2 মে'ত আটাইকেইটা সমষ্টিৰ ভোট গণনা সম্পূৰ্ণ কৰা হ'ব আৰু ফলাফল ঘোষণা কৰা হ'ব। আৰু এতিয়া আহিছোঁ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কি হ'ব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 27 মাৰ্চত সম্পূৰ্ণ কৰা হ'ব। নিৰ্বাচন অনুষ্ঠিত হ'ব 47টা সমষ্টিত। নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব 2 মাৰ্চ 2021ত। মনোনয়ন পত্ৰৰ জমা দিয়া শেষ তাৰিখ 9 মাৰ্চ 2021 আৰু মনোনয়ন প্ৰত্যাহাৰ কৰাৰ অন্তিম তাৰিখ 12 মাৰ্চ 2021। আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হ'ব 1 এপ্ৰিল 2021। নিৰ্বাচন অনুষ্ঠিত হ'ব 39টা সমষ্টিত। আৰু নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব 5 মাৰ্চত দ্বিতীয় পৰ্যায়ত। আৰু মনোনয়ন পত্ৰ জমা দিয়াৰ শেষ তাৰিখ 12 মাৰ্চ। আৰু মনোনয়ন প্ৰত্যাহাৰ কৰাৰ অন্তিম তাৰিখ হৈছে 17 মাৰ্চ 2021। আৰু দৰ্শকসকল এতিয়া মন কৰিব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ তাৰিখসমূহ।
তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হ'ব 6 এপ্ৰিল। নিৰ্বাচন অনুষ্ঠিত হ'ব 40টা সমষ্টিত। নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব 12 মাৰ্চ 2021। মনোনয়ন পত্ৰ জমা দিয়াৰ শেষ তাৰিখ হৈছে 19 মাৰ্চ। আৰু তৃতীয় পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰ কৰা অন্তিম তাৰিখ হৈছে 12 মাৰ্চ 2021। আৰু এইখিনি আছিল মুঠ 3টা পৰ্যায়ত সম্পূৰ্ণ হ'বলগীয়া ভোটগ্ৰহণৰ ঘোষণা। চাই থাকক নিউজ ৱেভ আৰু অতি সোনকালে লৈ আহিম আপোনালোকলৈ গুৰুত্বপূৰ্ণ খবৰ। ধন্যবাদ।